আকৌ বৰ ভাল লগা হৈছে কিবা এটা জব পালে হ'ব আৰু সৰু সুৰা বেলমাৰা জব পালেও হ'ব এই যে স্কুলবিলাকত থাকে বেলমাৰা সেইটো পালেও হ'ব আৰু মানে ইমান প্ৰব্লেম হৈছে এই মানুহজনৰ পৰা ইমান ইনচাল মাৰি থাকে অনবৰতে হাউচৱাইফ বুলি আজি কিবাকে জব এটা ল'বই লাগিব গাড়ী চাই আহে নাই দেখোন গাড়ী বা কেতিয়া আহিব আকৌ ইণ্টাৰভিউ আছে সোনকালে যাব লাগে বুঢ়ী দেখোন ক'ত যায় আকৌ তোমাক দেখোন বৰ ভাল লগা হৈছে দেই মই আকৌ তোমাক চিনিয়ে পোৱা নাই ইমান ধুনীয়া কুৰ্তাটো পিন্ধিছা নহয় তোমাক আকৌ একদম চিনিয়ে পোৱা নাই একদম বিয়া নোহোৱা ছোৱালী যেন লগা হৈছে ইমান ধুনীয়াকে কলৈ যোৱা আকৌ ৰমলা বৰুৱানী আছে আৰু মোকনো আৰু ক'ত ভাল দেখি ইমান আজি পিন্ধিলো আৰু মানে মাইনাৰ কুৰ্তাটোকে পিন্ধিলো অকণমান ঢিলা কৰি কেনে ক'ত কি হ'ব আৰু উপায় নাই জব বিচাৰি যাওঁ আজি এটা মানে ইণ্টাৰভিউ আছে এই যে স্কুলত যে বেলবিলাক মাৰে ঘণ্টিবিলাক যে মাৰে টেংকে সেইটো জব আছে মানে সেইটো কিবাকে পালে হয় আৰু এইটোকে ইণ্টাৰভিউ দিবলৈ যাওঁ পিছে বৰুৱানী ক'ত যোৱা ন আপুনি ইমান সৰু জব এটা ইণ্টাৰভিউ দিবলৈ যায় আৰু ইমান ষ্টাইল কৰি যেন পাইছেহে আৰু বেছি দেখাই অলপমান বৰুৱানী আপুনি দেখোন মুখেৰে কিয় বিৰবিৰাই আছে কি হ'লনো কিয় বেয়া পালে নেকি মোক নাই ৰমলা তোমাক নোৱাৰো মই কিয় বেয়া পাম ভালকে দিবা আৰু ইণ্টাৰভিউ মই আৰু এনেকুৱা ইণ্টাৰভিউ নিদিওঁ দেই আৰু ইমান সৰু জব মই আকৌ এইবিলাক নকৰোঁ দেই আমাৰ মিষ্টাৰেও কৰিব নিদিয়ে আমাৰ ইমান জবৰ দৰকাৰী নাই ইমান ডাঙৰ বিজনেছ নহয় ইমান ইনকাম হয় এই জববিলাকতনো আৰু কিমান ইনকাম হ'ব অকণমানহে পইচা পাব তুমি দিয়াবা দেই ভালকে মই যাওঁ দিয়া আৰু মানে লুচিপুৰীৰ ঘৰত অকলে আছে নহয় যাওঁ দিয়া ৰমলা যাওক বুঢ়ানী লুচিপুৰী যদি অকলে আছে জবৰ আৰু সৰু ডাঙৰ কি কথা আছে সৰু হ'লে জব পালে একো নাই নিজৰ ইনকামৰ নিচিনা আৰু কি ডাঙৰ বস্তু আছে নিজৰ ইনকাম অলপ হ'লেও সেইটোৰ মূল্য বেছি হয় আকৌ বেলেগৰ ইনকামতকৈ সেইকাৰণে আকৌ মই এতিয়া জব পালে ভাল হ'ব যিমান সৰু হ'লে কথা নাই বেলেগৰ ওপৰত খাবলৈ মই ভাল নাপাওঁ আপোনাৰ দৰে অলপমান বেছি দেখাইছে ৰমলাই আজি জবটো মই নেপালেও ভাল পাওঁ প্ৰভু কৃষ্ণ ৰমলা যাতে জবটো নেপায় বুঢ়ানী আপুনি দেখোন কিবা আকৌ বিৰবিৰাই আছে মই গম পাইছো দিয়ক আপুনি কিবা বেয়া কথাই ভাবি আছে নেকি নাই ৰমলা মই একো লুচিপুৰীৰ কথাই ভাবি আছো তুমি যাবা আকৌ বেষ্ট অফ লাক বুঢ়ানী আজিকালি ইমান নিগেটিভ থিংকিং হৈছে অনবৰত নিগেটিভ কথা ভাবি থাকে এনেকৈ কিন্তু বেয়া হ'ব সদায় ইতিবাচক হ'ব লাগে পজিটিভ হ'ব লাগে পজিটিভ ইমান নিগেটিভ হ'লে মানুহ কেনেকৈ চলিব আকৌ সৰু ডাঙৰ বুলি কি আছে আকৌ সকলো সমান বুঢ়ানীৰ কথা ভাবি আৰু মই কিয় মনটো বেয়া কৰা আকৌ মোৰ আকৌ ইণ্টাৰভিউ আছে আজি ভালকৈ যাব লাগিব আকৌ পজিটিভ হৈ থাকিব লাগিব মনটো সদায় পজিটিভকৈ থাকিব লাগে অল ইজ ৱেল মোৰ আকৌ ইমান ভাল লগা হৈছে কুৰ্তাটো ইমান ধুনীয়া মোৰ সকলোৱে চাব আকৌ সকলোৱে মোক বৰ ভাল পাব আকৌ ৰমলা আণ্টি কলৈ যায় আপুনি ইমান ধুনীয়া লগা হৈছে আপোনাক আজি কুৰ্তাটো ইমান সাজিছে আপোনাক বৰ ধুনীয়া লগা হৈছে ৰাণী দেখোন মই আকৌ ইণ্টাৰভিউ দিবলৈ যাওঁ তুমি কলৈ যোৱা ৰাণী আণ্টি মই কলেজত যাওঁ এই কুৰ্তা পিন্ধা ছোৱালীজনী ইমান ধুনীয়া বৰ ভাল লাগিছে দেই মোৰ আজি ফোন নম্বৰটো কিবাকে হ'লে ল'ব লাগিব ইমান কিউট ইমান ভাল লাগিছে দেই আণ্টি মই যাওঁ দিয়া মই মানে কলেজ দেৰি হ'ব মই খোজকাঢ়ি যাওঁ ইফালেদি গাড়ী ৰখি নাথাকোঁ আৰু গাড়ী ৰখিলে ইমান দেৰি হ'ব সেইকাৰণে আণ্টি যাব আপুনি বাই বাই যোৱা মাইনা আমাৰ ঘৰলৈ কেতিয়া যাবা আকৌ বাই বাই যাম দিয়ক ইমান দেৰি হ'ল এতিয়া গাড়ী অহা নাই দেৰি হ'ব আৰু ইণ্টাৰভিউলৈ মোৰ এই ল'ৰাটোতো কিয় হুহুৰি মাৰি আছে মোক চাই কেনে পাগল হৈছে নেকি ল'ৰাটো ইমান সৰু এটা হুহুৰি মাৰি আছে মোক দেখা পাই হাই আপুনি মোৰ লগত যাব নেকি মানে মোৰ কাৰ আছে আপোনাক মই থৈ আহিব পাৰিম আপুনি ক'ত যাব মোৰ এটা মানে ইণ্টাৰভিউ আছিল ভাইটি মোক থৈ আহিবা নেকি থৈ আহিলে আকৌ মোৰ ভালে হয় অলপ সোনকালে গৈ পাম তাতে আৰু ফাৰ্ষ্ট ইণ্টাৰভিউ জীৱনৰ থৈ আহিবা নেকি ভাইটি আপুনি আমাক ভাইটি কৈছে কিয় ভাইটি নক'ব আকৌ আমি একেলগৰে হ'ম কিজানি মই কাৰখন লৈ আহোঁ ৰ'ব আপুনি এতিয়া অলপমান ৰখি থাকক ভাইটি বুলি নকওঁ দিয়া আমি একেলগৰে হ'ম কিজানি মানে মই নিজকে অলপ ডাঙৰ নিচিনা হ'ব কিন্তু নহয় মই আচলতে সৰুৱে যোৱা সোনকালে আপুনি মোৰ লগৰে হ'ব মই কাৰখন আনি আছো ৰ'ব আপুনি অলপমান ৰৈ থাকক ইয়াতে আজি মই জবটো পামেই কিজানি আজি দেখোন চব ভালেই হৈ আছে আকৌ সকলোৱে মোক সৰু বুলি কৈ আছে ইমান মৰম লগা বুলি কৈ আছে ল'ৰাটো আকৌ মোৰ লাইনো মাৰি আছে এতিয়া মোক লৈও যাব কাৰণ ইমান মোৰ আজি ভাল দিনটো মোৰ বৰ ভাল লাগিছে দে আজি মই জবটো পামেই কিজানি হে প্ৰভু আজি পালে হয় জবটো আৰু মই যদি জবটো পাই যাওঁ নহয় বৰুৱানী হিংসাতে জ্বলি পৰি মৰিব তেতিয়া আৰু বেছি চাবলৈ ভাল হ'ব ভালে হ'ব দিয়া আহক আপুনি গাড়ী উঠক সোনকালে যাওঁ এতিয়া থেংক ইউ তোমাক বহুত থেংক ইউ দেই মই আকৌ বহুত টাইম গাড়ী ৰখিলোঁ নহয় এতিয়া তোমাৰ কাৰণে সোনকালে যাবলৈ পাম থেংক ইউ ভেৰি মাছ